Hello everyone, Assamese Knowledge Learning Habolu স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই ভাৰতৰ ৭৫তম গণৰাজ্য দিৱসৰ বিষয়ে চমুকৈ লৈ আহিছো। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। এইবাৰ অৰ্থাৎ ২০২৪ চনৰ ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসটো হ'ল ভাৰতৰ ৭৫তম গণৰাজ্য দিৱস। ৭৫ বছৰ আগত অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰীত আমাৰ ভাৰতৰ সংবিধানখন কাৰ্যকৰী হোৱাৰ লগে লগে ভাৰত এখন সম্পূৰ্ণ স্বতন্ত্ৰ দেশ হিচাপে স্বীকৃতি লাভ কৰিছিল। অইন বছৰৰ দৰে এইবাৰো গণৰাজ্য দিৱস অতি উলহ মালহেৰে উদযাপন কৰা হ'ব। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুই নতুন দিল্লীত জাতীয় পতাকা উত্তোলন কৰিব। গণৰাজ্য দিৱসৰ মুখ্য আকৰ্ষণ সৈন্য বাহিনীৰ দ্বাৰা কৰা পেৰেড দিনৰ ১০:৩০ আৰম্ভ হ'ব। এই পেৰেড দিল্লীৰ বিজয় চকৰ পৰা কৰ্তব্য পথলৈ প্ৰদৰ্শন কৰা হ'ব। ভাৰতৰ ৭৫তম গণৰাজ্য দিৱসৰ থিম হ'ল বিকশিত ভাৰত এণ্ড ভাৰত লোকতন্ত্ৰ কি মাতৃকা। এইবাৰৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হ'ল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। এই গণৰাজ্য দিৱসে সকলোৰে মাজত শান্তি সম্প্ৰীতি আৰু দেশপ্ৰেমৰ ভাৱ জগাই দেশৰ উন্নতি হওক তাৰেই কামনা কৰি আজিৰ ভিডিঅ'টি সামৰণি মাৰিলোঁ। ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। সকলোকে আগতীয়াকৈ গণৰাজ্য দিৱসৰ বহুত শুভকামনা জনালোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ।